নমস্কাৰ বন্ধু বান্ধৱীসকল, আপোনালোকক মোৰ চেনেলটোলৈ স্বাগতম জনাইছোঁ। বন্ধু বান্ধৱীসকল, ভগৱান শ্ৰীকৃষ্ণই গীতাত কৈছে যে কিছুমান মানুহ বহুত অকলশৰীয়া হৈ থাকে। তাৰে কেইটামান কথা লৈ আপোনালোকৰ ওচৰত উপস্থিত হৈছোঁ। যিসকল লোকে এতিয়াও মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই, তেনেহ'লে সোনকালে ছাবস্ক্ৰাইব কৰি দিয়ে যেন আৰু লগতে থকা বেল বুটামটো টিপি দিব, যাতে নতুন নতুন ভিডিঅ' ন'টিফিকেশ্যনৰ দ্বাৰা পাই গৈ থাকে। আহক তেতিয়াহ'লে ভিডিঅ'টো আৰম্ভ কৰোঁ। বন্ধু বান্ধৱীসকল, ভগৱান শ্ৰীকৃষ্ণই কোৱা গীতাৰ উপদেশত এনেদৰে আছে যে 1 নম্বৰতে, কোনো মানুহ যদি বেছিভাগ সময় শুই কটাব বিচাৰে, তেন্তে তেওঁ অন্তৰত বহুত উদাস আৰু হতাশাৰে ভৰি আছে। 2 নম্বৰতে, কোনো মানুহ যদি বহুত হাঁহি ফূৰ্তিৰে থকা যেন লাগে, তেন্তে তেওঁ আচলতে ভিতৰি বহুত অকলশৰীয়া। 3 নম্বৰতে, যদি কোনো মানুহ নিজকে শক্তিশালী যেন দেখুৱায় আৰু বহুত দুখতো কান্দি নেদেখুৱায়, তেন্তে তেওঁৰ অন্তৰখন বৰ কোমল। 4 নম্বৰতে, কোনোবাই যদি সাধাৰণ কথাতে কান্দি উঠে, তেন্তে তেওঁৰ অন্তৰখন বৰ ঠুনুকা। 5 নম্বৰতে, যদি কোনো ব্যক্তি প্ৰতিটো কথাতে নিৰাশাত ভোগে, তেন্তে তেওঁ বৰ অকলশৰীয়া। জীৱনত নিজকে মৰম স্নেহৰ পৰা বঞ্চিত হয়। জীয়াই থকা দিনকেইটা মিলাপ্ৰীতিৰে থাকিব লাগে। এজনে আনজনৰ বাবে কিমান গুৰুত্বপূৰ্ণ সেই কথা অনুভৱ কৰাটো উচিত। আজিলৈ ইমানেই। ধন্যবাদ।